হেল্ল' নমস্কাৰ ৰিজু আছাম ইউটিউব চেনেলটিলৈ পুনৰবাৰ স্বাগতম জনালোঁ। আজি শিক্ষামন্ত্ৰীয়ে বহুত বৃহৎ ঘোষণা কৰিছে। ভিডিঅ'টো এইকাৰণে দিছে যিসকলে গম পোৱা নাই তেওঁলোকৰ কাৰণে নিউ আপডেট 39,000 শিক্ষকৰ চাকৰি নিয়মাকৈ ঘোষণা কৰা হৈছে। তেনেহ'লে আজি যাওঁ ব'লক ভিডিঅ'টো মাধ্যমেৰে। আৰু মোৰ চেনেলত যদি পোনপ্ৰথমবাৰ কাৰণে যদি আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু মই দিয়া ভিডিঅ'বোৰ সকলো দিনাখনে পাই থাকিব। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে কমেণ্টত জনাব। আজি এয়াই মোৰ নিউ আপডেট। ভিডিঅ'টোত কি কয় শেষলৈকে চাই থাকিব, তাৰপিছত আপোনালোকে গম পাব কেনেকৈ কি কথা কৈছে শিক্ষামন্ত্ৰীয়ে। চাকৰি সম্পূৰ্ণ নিয়মীয়া কৰা হ'ব, কাৰণ তেওঁলোক প্ৰায় নিয়মীয়াকৰণ ইতিমধ্যে কৰা হৈছে, কাৰণ তেখেতসকলে গভৰ্ণমেণ্ট আৰক্ষী মতে দৰমহা লাভ কৰে আৰু যি দিয়ে আছে তেওঁলোকে সমহাৰত কেন্দ্ৰীয় কৰ্মচাৰীসমূহ আৰু ৰাজ্যৰ বাকী নিয়মীয়া কৰ্মচাৰী সমহাৰত তেওঁলোকে DA-সমূহ পাই আছে। যিটো তেওঁলোকে পোৱা নাই সেইটো হ'ল এটা ফেমিলি পেঞ্চন বা ৰিটায়াৰমেণ্ট, তেওঁলোকৰ পেঞ্চনটো তেওঁলোকে নাপায়। কোনো লোক যদি চাকৰি কৰি থকা সময়খিনিতে কিবা কাৰণত তেওঁলোকৰ মৃত্যু হয়, তেতিয়া তেওঁলোকৰ কাৰণে এটা এককালীন সাহায্যৰ ব্যৱস্থা আছে। কিন্তু বাকী নিয়মীয়া শিক্ষকৰ ক্ষেত্ৰত ফেমিলি পেঞ্চনৰ ব্যৱস্থা আছে। গতিকে লাষ্ট মাইল ৰেগুলাৰাইজেশ্যনত লাষ্ট মাইল যিটো গেপ আছে, সেই গেপটো নাইকিয়া কৰাটো মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে। আৰু পৰহি এই বিষয়টো লৈ বিত্ত বিভাগৰ লগত আমাৰ বিস্তাৰিত আলোচনা হয় আৰু আলোচনাৰ পাছত খুব সোনকালে আমি এই ক্ষেত্ৰত আমি চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিম। এটা কথা হ'ব পাৰে, নিয়মীয়াকৰণ হ'লে যিদিনাখনৰ পৰা নিয়মীয়াকৰণ হ'ব সেইদিনাখনৰ পৰাহে তেখেতৰ ছাৰ্ভিচটো কাউণ্ট হ'ব। পূৰ্বে কণ্ট্ৰেকচুৱেল পিৰিয়ডটোত তেওঁলোকৰ যিখিনি আছিল ইনক্ৰিমেণ্ট পাইছিল, সেই ইনক্ৰিমেণ্টখিনিৰ কণ্টিনিউৱেশ্যন তেওঁলোক নহ'ব। এইটো এটা সম্পূৰ্ণ নতুন নিযুক্তি ধৰণৰ হ'ব। এনেকৈ বহুতৰ হয়তো দৰমহাৰ পৰিমাণটো কমি যাব। তেওঁলোকে এতিয়া যিমান উইথ ইনক্ৰিমেণ্ট যিটো দৰমহা পাই আছে সেই দৰমহাটো তেওঁলোকে নাপাব, কাৰণ তেওঁলোকে এটা নতুন চাকৰি আৰম্ভ কৰাৰ নিচিনাকৈ কৰিব লাগিব। কিন্তু নতুন চাকৰি হ'লেও তাত তেওঁলোকে পেঞ্চন বেনিফিটটো পাব। অৰ্থাৎ এফালেদি তেওঁলোকৰ দৰমহাৰ পৰিমাণটো কমি গ'লেও কিন্তু পেঞ্চন বেনিফিট অৰ্থাৎ এক ধৰণৰ ফিনান্সিয়েল ছিকিউৰিটি এটা তেওঁলোকৰ ইয়াত এড হ'ব। গতিকে এনেকুৱা সম্ভাৱনা আছে আমি হয়তো অপশ্যন দিম। যিসকল শিক্ষকে সম্পূৰ্ণ নিয়মীয়া হৈ যাব বিচাৰে তেওঁলোকে সম্পূৰ্ণ নিয়মীয়া হৈ যাব। কোনো শিক্ষকে দৰমহাটো যাতে কমি নাযাওক এই কথাটো ভাবি পেলাই তেওঁ যদি সিদ্ধান্ত লয় যে মই ঠিকাভিত্তিক হৈয়ে থাকিম, কাৰণ ইয়াত মোৰ দৰমহাৰ পৰিমাণটো বেছি হ'ব, তেতিয়াহ'লে তেওঁ হয়তো ঠিকাভিত্তিক হৈয়ে থাকিব পাৰিব। আমি খুব এই মাহটোৰ ভিতৰতে এটা চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিম। এতিয়া যিমান হয় সকলো NPSC হ'ব। এতিয়া নতুন যিমান চাকৰি 2005 চনৰ পাছৰ তেওঁলোকৰ আজিৰ তাৰিখলৈকে বৰ্তি থকা যি ৰুল আছে সেইটো NPSC হ'ব। আমাৰ সমগ্ৰ শিক্ষাৰ অধীনত 25,500 গৰাকী ঠিকাভিত্তিক শিক্ষক আছে আৰু ষ্টেট বোৰ্ডৰ অধীনত 9,500 আমাৰ শিক্ষক আছে। গতিকে এই শিক্ষকখিনিৰ ক্ষেত্ৰত আমি সিদ্ধান্ত খুব সোনকালে ল'ম। তেওঁলোকৰ অকলে আহিব। ছেকেণ্ডেৰীত আমাৰ এডিশ্যনেল কণ্ট্ৰেকচুৱেল টিচাৰ বুলি আছে। এডিশ্যনেল কণ্ট্ৰেকচুৱেল টিচাৰসকলো আমি আমাৰ এই বিবেচনাৰ ভিতৰলৈ আনিছোঁ। এইটো দ্বিতীয় বৰ্ষৰ ভিতৰতে সম্পূৰ্ণ কৰিব, নিজে চিলেক্ট কৰি ল'ব লাগিব। কাৰণ তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ যিখিনি চাকৰি 10 বছৰ হৈ গ'ল, 12 বছৰ হৈ গ'ল, তো যিহেতু আৰক্ষী মতে তেওঁলোকে দৰমহা পায়, বাকী সকলোখিনি পায়, গতিকে তেওঁলোকৰ ইনক্ৰিমেণ্টবিলাক হৈ আহিছে। ইনক্ৰিমেণ্টবিলাক পাই তেওঁলোকৰ দৰমহাটো বেছি হৈছে। কিন্তু এতিয়া ৰেগুলাৰাইজেশ্যন হ'লে তেওঁলোকে এক প্ৰকাৰ এটা নতুন চাকৰি জীৱন আৰম্ভ কৰাৰ নিচিনাকৈ কৰিব লাগিব। দৰমহাৰ পৰিমাণটো আকৌ ষ্টাৰ্টিঙৰ পৰা যিটো হয় সেইটো আৰম্ভ হ'ব তেওঁলোকৰ। কিন্তু এইবাৰ ইয়াৰ লগত পেঞ্চনটো এড হৈ যাব, কাৰণ 1 লাখটো পাৰ কৰি গুচিয়ে যাম। আমি 1 লাখ পাৰ কৰি আপুনি কাউণ্ট কৰক নকৰক, আমি ইতিমধ্যে 78,000 আমি ক্ৰছ কৰি গ'লো। গতিকে অনায়াসে আমি 1 লাখটো এই বছৰে আমি ক্ৰছ কৰিম। এইখিনি ঠিকাভিত্তিকখিনি বাদ দিও আমি ক্ৰছ কৰিম।